Hello friends, Tech for You channel আপোনালোকক স্বাগতম জনাইছো গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইউজি বা পিজি কোৰ্স কৰি আছে তেওঁলোকৰ বাবে যি অনলাইন এক্সাম হ'ব তাৰ নিউ গাইডলাইন আহিছে নিউ গাইডলাইন কিনো তাত কি লিখা আছে তাৰ বিষয়ে আমি এই ভিডিঅ'ত জানিম গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন নোটিছ আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি অনলাইন এণ্ড সেমিষ্টাৰ এক্সামিনেশ্যন কেছড জিও জুন 2021 season August December 2020 examination online open textbook examination OPT marks থাকিব full marks 50 marks হ'ব time হ'ব 2 hour max 60 minute মানে answer script submission কাৰণে 60 minute দিয়া হৈছে এটা প্ল্যাটফৰ্ম গুগল ক্ৰমতে হ'ব বাৰু ইয়াৰ গাইডলাইন দিয়া আছে তলত গাইডলাইন খিনি শুনাই দিছো you should maintain all technical logistic requirement besides ensuring proper internet connectivity required appearing the online open book and semester examination মানে যেতিয়া জুন দিনাখন অনলাইন এক্সাম হ'ব সেইদিনাখন আপোনাৰ মোবাইল বা ডেস্কটপৰ ইন্টাৰনেট কানেক্টিভিটি চেক কৰিব কৈছে ভাল থাকিলে ভাল তাৰ পিছত মেইন পইণ্ট কিটা কৈ দিছো মই তাৰ পিছত তোমাৰ গুগল ক্লাছৰুমৰ দ্বাৰা হ'ব এইটো পৰীক্ষা the answer to the question should handwriting the single sheet and A4 size paper answering the question stream or face phrase they are submitted to different method both required individual mesh scan copy আপোনাৰ A4 size paper লিখিব কৈছে আৰু submission procedure or limitation the individual image against each question in Google from size 2 MB image maximum 2 MB use কৰিব কৈছে time limit the Google Chrome submission within 2 hour ভিতৰত 2 ঘণ্টা ইয়াত নোট লিখা আছে not time for not accepting response in Google Form to be said by the teacher anytime between 13:05 to 13:15 hour. The scan copy black and white BW black and white should bear your roll number as the file name. Example, if your roll number file name should be PDF maximum size file MB মানে যেতিয়া আপোনালোকে PDF টো বনাব তাৰ ৰিনেম টো ৰোল নাম্বাৰটো দিব কৈছে ৰোল নাম্বাৰটো দি পেলাই PDF টো আপলোড কৰিব কৈছে maximum 2 MB minimum 2 MB maximum 5 MB তলত এটো স্ক্যানিং এন্ড আপলোডিং প্ৰসিডিউৰ ভিডিও টিউটোৰিয়েলত আছে যদি ভিডিওটো চাব বিচাৰ চাব পাৰা Yet after uploading your file do not forget a click mark as done your work all cover page there is handwriting only ইয়াৰ roll number level paper code আছে course name আছে date আছে এনি দি পেলাই লিখিব পাৰে আপোনালোকে টেমপ্লেট হয় টেমপ্লেট দি দিছে দেখোন গতিকে নিউ গাইডলাইন আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা গতিকে ভিডিওটো ভাল লাগিল যদি লাইক কৰিব
আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনে ধৰণৰ পৰীক্ষা সম্বন্ধীয় সকলো কথা আপোনালোকক মই কৈ দিব পাৰোঁ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ